নমস্কাৰ বন্ধুসকল, মই আপোনালোকক লৈ আহিছোঁ এতিয়া মই নতুন এটা খবৰ মই পাইছোঁ। জাষ্ট বিগ ব্ৰেকিং নিউজৰ খবৰ পাইছোঁ। এইটো এটাই হৈছে, এতিয়া মই আপোনালোকক দেখাবলৈ ওলাইছোঁ হেৰিটো 2020লৈ আন এক চন্দ্ৰ মিছনৰ বাবে আমি পৰিকল্পনা কৰিছোঁ ঈশ্বৰ। এতিয়া বিগ ব্ৰেকিং নিউজ জাষ্ট আহিছে, জাষ্ট আপডেট হৈছে। 0 কমেণ্ট আহি আছে, 0 শ্বেয়াৰ আহি আছে, জাষ্ট আপডেট হৈছে। মই আপোনালোকক অতি সোনকালে দেখাবলৈ ডিজিটেল ডেস্ক ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ঈশ্বৰৰ অধ্যক্ষ কে শিৱানে শনিবাৰে কয় যে আজিৰ দিনটোত কয় যে চন্দ্ৰযান-2 মিছনে 98% কাম সম্পূৰ্ণ কৰিছে। এইটো আপোনালোকে সিদিনা পঠোৱাই গম পাইছিল যে জুলাই মাহত পঠাইছিলে যে এইটো যোনটো 22 জুলাই তাৰিখে যোনটো চন্দ্ৰত প্ৰেৰণ কৰিছিলে, সেইটো বৰ্তমান সফলপূৰ্বক 98% সফলপূৰ্বক হ'ল, কিন্তু 2% সফল নহ'ল। আৰু আমাৰ বৈজ্ঞানিকসকলে বিক্ৰম লেণ্ডাৰৰ সৈতে পুনৰ সংযোগ স্থাপনৰ বাবে কাম চলাই আছে। এইটো সিদিনাখনৰ এইটো 22 জুলাই তাৰিখে পঠিওৱা এইটো তথ্য আমি সম্পূৰ্ণভাৱে এওঁ হৈছে কে শিৱান হৈছে তেওঁ ইছৰো ভাৰতৰ যেনেদৰে ইছৰো মানে ভাৰতৰ মহাকাশ গৱেষণা কেন্দ্ৰক ইছৰো বুলি কোৱা হয়। আৰু কে শিৱানৰ লগতে কয় যে চন্দ্ৰযান-2 অৰ্বিটৰে পৰিকল্পনা কামবোৰ সুকলমে কৰি আছে আৰু 2020 চনলৈ আন পৰৱৰ্তী চন্দ্ৰ মিছনৰ বাবে ঈশ্বৰৰ কাম-কাজ আৰম্ভ কৰিব লৈছে। আৰু 2020 চনত আকৌ এটা চন্দ্ৰ মিছন সফলপূৰ্বক কৰিম বুলি ভাবিছে চাগে, সেইকাৰণে কৰিবলৈ ওলাইছে। আৰু আপোনালোকে ভিডিঅ'টো চাই যদি ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ইয়াৰ লগতে আৰু নতুন ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব। তাৰ লগতে আৰু ইয়াৰ পিছতে তেওঁ এই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত কয় যে ভৱিষ্যতৰ কাম-কাজৰ ওপৰত চৰ্চা অব্যাহত আছে। অহা বছৰত মনুষ্যবিহীন মিছনৰ বাবে আমি চিন্তা-চৰ্চা কৰি আছোঁ। কিন্তু প্ৰথমে আমি এইটো বুজাব লাগে যে বিক্ৰম লেণ্ডাৰৰ সৈতে কি হৈছিল। মই এটা ভিডিঅ'টো পিছত আকৌ বনাম। এতিয়া আপোনাৰ জাষ্ট এইটো ভিডিঅ' কৈছোঁ যে 2020 চনত নতুন ভাৰতীয় মিছন পঠিওৱা হ'ব। সেইটোৰ বিষয়ে মই কৈ আছোঁ, জাষ্ট আপোনালোকক দেখাবলৈ, আপোনালোকে শিকিবলৈ, আপোনালোকে জানিবলৈ, অকণমান ভাৰতখনক অকণমান ডিজিটেল হিচাপে কৰিবলৈ, আৰু যোনবোৰ নিউজ আমি এদিন বা দুদিনৰ পিছত পাওঁ সেইটো আমি অতি সোনকালে পাবলৈ যত্ন কৰিব লাগে। সেইকাৰণে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাৰিব। আৰু মোৰ ইউটিউব চেনেল নতুন জাষ্ট আপডেট হোৱা ভিডিঅ'বোৰ অতি সোনকালে দিবলৈ মই বহুত যত্ন কৰোঁ, কিন্তু টাইমৰ অতি প্ৰয়োজন। সেইকাৰণে আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। যদি ভাল পাইছে তেনেহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাৰিব। আজি আৰু ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ।